welcome to my channel Praise Prayak aru Praise Prayakor oinata video le apnalok সকলোকে স্বাগতম জনাইছো যেহেতু ৰাখি বন্ধন সেই কাৰণে মই ভাবিছো এটা সৰুকে ভিডিও বনাও ভাইটি আহিব বুলি গম পাইছো আৰু তাৰ কাৰণে অকনমান প্ৰিপাৰেচন আৰু কেনেকে কি কৰো সেইখিনিকে দেখাবলৈ চেষ্টা কৰিম তেনে হলে ভিডিওটো চাই লওক আৰু মই বনাম তিনটা মান বস্তু তিনটা ৰেচিপি নিদু আৰু এটা ৰেচিপি শেয়াৰ কৰিম আপোনালোকৰ হৈতে আৰু ভাল লাগিলে কমেন্ট কৰি জনাব যে ৰেচিপি কিটা লাগে নেকি তেতিয়া হলে চাই লওকচোন ভিডিওটো মই পাউডাৰ গাখীৰৰ লালমোহন বনাম সেই কাৰণে 1.5 কাপ পাউডাৰ গাখীৰ লৈ লৈছো আমুলৰ আৰু গাখীৰ 1 কাপ লৈছো গৰুৰ গাখীৰ এতিয়া পেনখন মই ষ্টভটো জ্বলোৱা নাই পেনখন পাতি তাতে ঘি দিছো এতিয়া গৰুৰ গাখীৰখিনি মই 1 কাপ দি দিম আৰু অলপ মিহলাই তাৰ লগত পাউডাৰ গাখীৰখিনি দি তেতিয়াহে মই ফ্লেমটো অন কৰিম এবাৰে কম ফ্লেমত দি পেলাই লৰাই থাকিব আৰু নহলে পটককে লাগি ধৰিব পাৰে তাৰ পৰা জ্বলি আহিব গটিকে লৰাই থাকিব একেৰাহে খয়াটো ৰেডি হৈ গল এতিয়া নমাই ঠাণ্ডা হ'বলৈ দিম আৰু এফালে পেনখনত মই চেনি আৰু 1 কাপ চেনি আৰু 1 কাপ পানী দি প্ৰথমতে কিন্তু কমিলে আৰু তেনেকে যিমান চেনি দিয়ে কিমান পৰিমাণৰে পানী দিব আৰু চাই লব কিমানখিনি দৰকাৰ আপোনাক তেনেদৰে তাতে ইলাচি দি দিছো আৰু অকনমান এঠা হোৱালৈকে বেছি নিদিব এঠা হ'বলৈ ৰখাই দিছো আৰু চেনিখিনি যদি অলপ লেটেৰা টাইপৰ থাকে তেতিয়া হলে গাখীৰ দি ট্ৰান্সপাৰেন্ট কৰি লব পাৰে চেনি পানীটো খয়াটো ঠাণ্ডা হৈ গল লাডুখিনি ভালদৰে ভাঙি লব অলপ মখা বন্ধাৰ দৰে হ'ব এইখিনি ভাঙি লব আৰু তাতে মই ময়দা 2 চামুচ আপোনালোকে খানিব ধৰিলেই গম পাব বৰ বেছি ময়দা নিদিব টান হৈ যাব আৰু ভালদৰে এইখিনি খানি লৈ মঠি লব ইমানে মুঠি লব যাতে লাডু গিটা কৰিলে তাৰ গাত কোনো ধৰণৰ আঁচ নাথাকে যাতে স্মুথ হয় এনেদৰে মই লাডুবোৰ কৰি লৈ লওঁ আৰু লাডুবোৰ ঠাণ্ডা তেলৰ পৰা ভাজিবলৈ আৰম্ভ কৰিব যেনেদৰে নিমকি বনোৱা আৰু জুইৰ ফ্লেমটো একেবাৰে কমাই দিব যাতে ভালদৰে সিজি যায় নহলে জুইৰ ফ্লেমটো যদি বঢ়াই দিয়া হয় তেতিয়া বাহিৰটো সিজি ভিতৰটো নিহিজে তেতিয়া খাবলৈ ভাল নালাগিব গতিকে এনেদৰে কৰি ল'ব গোটেইবোৰ ভাজি লোৱা হওঁতে গৰমে ৰসত ডুবাই দিব আৰু ৰসখিনি ভালদৰে ডুবি যোৱাকে ডুবাই থব আৰু চাওক এয়া ইমান ধুনীয়া হৈছে আৰু ভিতৰটো দোকানৰ পৰা কিনি অনাৰ যেনেকুৱা হয় লালমোহন তেনেকুৱা হৈছে হে ফ্ৰেণ্ডছ গা ধুই আহিলো আৰু মূৰটো এনেকৈ বান্ধি থৈ দিছো ইমানে গৰম মানে আজি 3 দিন মান ধৰি এনেকুৱাই গৰম পৰি আছে আৰু গা পা ধুই পুৰা ৰেডি হৈছো ভাইটি আহিব বুলি কৈছে আৰু অলপ পাছতে আহি পাব তেনেহলে মই অকনমান ঢাল-চালবোৰ ৰেডি কৰো তেনেহলে চাই থাকিব ভিডিওটো ভাইটি আহিছে সি মাত দিছে মই চাও হয় ন ক'ত গলা লুকাইছে সাহি আহা এয়া ৰেডি কৰি লৈছো আৰু এইকেইটা গোটেইকেইটা মই নিজে বনোৱা কি ৰাখি বন্ধন উপলক্ষে মই নিজে বনাইছো ভাইটিৰ কাৰণে
ৰাখী বন্ধনৰ দিনটোৰ দৰে সকলো ভাই ভনীৰ মাজত যাতে সকলোৱে একতাৰে থাকক সদায় কাৰণে দায়িত্ববোধ আৰু মিলা প্ৰীতিৰে এনেদৰে থাকক সেইটোৱে কামনা কৰিলোঁ আৰু এতিয়া মোৰ গিফ্ট বেলেগ গিফ্ট আছে দেই থেংক ইউ এবাৰ ৰাখি পিন্ধাই দিলে আৰু মানে বৰমা আছে আপোনালোকে ৰাখি পিন্ধালে নে নাই পিন্ধালে চবেই পিন্ধাইছে আমাৰ দৰে এইকেইটা আপোনালোকলৈ দিছোঁ এইকেইটা মিঠাই বায়ে বনাইছে আৰু এটা মই খালোৱে এতিয়া ৰাখী বন্ধন বুলি স্পেচিয়েলকৈ লালমোহন আৰু এইটো পেৰা হয় কিন্তু চেপটো মই বেলেগ কৰি দিলোঁ আৰু এইটো এটা চুজিৰ নাৰিকল আৰু চেৰি দি বৰফি এইকেইটাকে বনালোঁ আৰু যদি ৰেচিপিটো লাগে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু কেনেকুৱা লাগিলে জনাব দেই ৰাখীডাল য়েল্ল' কালাৰডাল মই তাক বনাই দিছোঁ আৰু তাৰ পৰা এইটো সি মোক গিফ্ট এটা কৰিলে ভাল লাগে দিয়কচোন ভাইটি এতিয়া যাবলৈ ওলালে আৰু সি যোৱাৰ পাছতে মই ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ তেতিয়াহ'লে কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি ভিডিঅ'টো হাই ফ্ৰেণ্ডছ ৰাখী বন্ধন স্পেচিয়েলকৈ অকণমান কিবা ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকলৈ আগবঢ়াই দিব ওলাইছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম চাই থাকিব প্ৰয়াসীৰ প্ৰয়াস আই লাভ ইউ অল গুড নাইট